মই বাসুদেৱ নন্দনে কৈছো। চোৱা মোক, জন্মিয়েই মাতৃৰ বুকুৰ উমৰ পৰা বঞ্চিত। মোৰ বাবেই মাতৃয়ে হেৰুৱাব লাগিছিল সাতোটিকৈ গৰ্ভজাত। চোৱা মোক, শিশুকালত প্ৰতি মুহূৰ্তত মাথো মৃত্যুৰে মুখামুখি। বাল্য প্ৰেমৰ স্পন্দন ৰাধাক নাপালো মই। কৰ্মৰ তাৰণাত, ধৰ্মৰ তাৰণাত মোৰ প্ৰেমক মোৰ আত্মাতেই কঢ়িয়াই ফুৰিলো। অৰ্জুন, তুমি উৎকণ্ঠিত হৈ হতাশাগ্ৰস্ত হৈ মোক সুধিছিলা, কেশৱ, ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ মানেনো কি? আৰু মই কৈছিলো, এই যে মনুষ্যৰ শৰীৰ, তাকে বোলে ক্ষেত্ৰ। আৰু যিজনে এই ক্ষেত্ৰৰ ৰহস্য ভালদৰে জানে, তেওঁই কৰ্মৰ কঠিয়াৰে জীৱনৰ খেতিয়ক, আৰু তেওঁই ক্ষেত্ৰজ্ঞ। মাতৃ গান্ধাৰীৰ অভিশাপেৰে মোৰ যদুকুল ধ্বংস, তথাপিও মই স্থিত, উৎকণ্ঠামুক্ত। জৰাৰ বিষাক্ত শৰেৰে মোৰ মৃত্যুত মই মুক্ত। মই হেনো ভগৱান, ঈশ্বৰ, পৰম ব্ৰহ্ম। চোৱা এবাৰ মোক, জন্মৰ পৰা মৃত্যুলৈকে সংগ্ৰাম। কুৰুক্ষেত্ৰত কৌৰৱ আৰু পাণ্ডৱৰ যি কায়িক যুদ্ধ হৈছিল, তাৰ পৰিচালনা ময়েই কৰিছিলো। কোনোদিন ভাঙি পৰা নাছিলো। অস্ত্ৰ অবিহনে মাথো বৌদ্ধিক অস্ত্ৰৰে কুৰুক্ষেত্ৰৰ যুদ্ধত জিকিছিলো। মনুষ্যই হতাশাগ্ৰস্ত, বিষাদগ্ৰস্ত, উৎকণ্ঠিত হৈ মোক বিচাৰে। কোনোৱে গালি পাৰে, ক্ষোভ উজাৰে। আজি মই সুধিছো, মোৰ জীৱনতকৈও সংগ্ৰামীনে তোমালোকৰ জীৱন? জন্মৰ পিছ মুহূৰ্ততেই আছাৰি মাৰিবলৈ কোনোবা অপেক্ষা কৰি আছিল নে? মইতো ধৰ্মৰ পক্ষ লৈছিলো, কিন্তু গান্ধাৰীৰ অভিশাপেৰে যেতিয়া ভ্ৰষ্ট হৈছিলো, দ্বাৰকাক যেতিয়া সাগৰৰ গৰ্ভত সমাধিস্থ হোৱা দেখিছিলো, তেতিয়া কোনো নাছিল মোৰ কাষত। বহু প্ৰেয়সী, বহু পত্নী, বহু সন্তানৰ পিছতো আজি অকলশৰীয়া মই। নাই, মই একাকিত্বক পাণ কৰিব জানো। জীৱনৰ আবিৰক সন্মান কৰো। বাঁহী আৰু সুদৰ্শনৰ ব্যৱহাৰ জানো। হতাশাই মোক চুব পৰা নাই। গুৰু সন্দীপনী মুনিয়ে মোক শিকাইছিল, জীৱন মানেনো কি? সফল জীৱনৰ সংঘাত কিমান বিশাল। ভগৱানো ইয়াৰ উদ্ধত নহয়। মনুষ্যই হওক বা ঈশ্বৰেই, জীৱন মানেই সংগ্ৰাম, জীৱন মানেই বন্ধুত্ব, সম্পৰ্ক আৰু জীৱনৰ প্ৰতি প্ৰতিদান। অৰ্জুনক কোৱাৰ দৰেই পুনৰ কৈছো, জয় কৰা বাসনাৰ সকলো আসক্তি, জয়, পৰাজয়, সফলতা, বিফলতা সকলো সমান। মন পুতি কৰি যোৱা তোমাৰ ভাগৰ কাম,
সমদৃষ্টি ৰাখা সকলোতে, ফলতো আসক্তি নাই আৰু যোগ